Namaskar, hello everyone. Welcome to my YouTube channel Amlan's Kitchen and Blog. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা স্পেশাল মটন ৰেচিপি। মটন খাইতো সকলোৱে ভাল পায়, কিন্তু কিছুমানে ছাগলীৰ গোন্ধটোৰ বাবে মটন খাব নোৱাৰে। আজি মই বিহাৰী ষ্টাইলত মটন কাৰী বনাম। এনেদৰে বনালে কেতিয়াও ছাগলী মাংসৰ গোন্ধ নোলায়। তেন্তে বলক আজি ৰেচিপিটো আৰম্ভ। মই ইয়াত 500 গ্ৰাম ছাগলী মাংস লৈছোঁ। মই লিভাৰ, তেল মাংস, ৰঙা মাংস সকলোখিনি মিলাই লৈছোঁ। প্ৰথমে মই মাংসখিনি ভালদৰে মেৰিনেট কৰি ল'ম। তাৰ বাবে মই 1.5 চামুচ ইয়াত নিমখ দিছোঁ। তাৰপিছত মই 7টা মিডিয়াম সাইজৰ পিয়াজ সৰু সৰুকৈ কাটি দিছোঁ। আপোনালোকে ভাবিছে চাগে ইমান পিয়াজ দিলে খাবলৈ মিঠা হৈ যাব। একদম মিঠা নহয়, পিয়াজ বেছিকৈ দিলেহে ছাগলী মাংসৰ গ্ৰেভিকণ খাবলৈ বেছি ভাল হয়। তাৰপিছত মই ইয়াত 1 চামুচ হালধি দিছোঁ। 1.5 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। 1 চামুচ ধনিয়া পাউডাৰ দিছোঁ আৰু 1/2 চামুচ জিৰা গুড়ি পাউডাৰ দিছোঁ আৰু 15টা ৰচুন আৰু 2 ইঞ্চিমান আদাৰ থেতেলিয়াই দিছোঁ। তাৰপিছত মই 2টা গোটা ৰচুন দি দিছোঁ। তাৰপিছতে কেঁচা জলকীয়া সৰু সৰুকৈ 2টা কাটি দিছোঁ। এতিয়া গোটেই মছলাখিনিৰ লগত মাংসখিনি ভালদৰে মিক্স কৰি ল'ম। পিঁয়াজখিনি জোৰেৰে মোহাৰি দিব, তেতিয়া পিঁয়াজখিনি কোমল হ'ব। এইদৰে মটনখিনি মেৰিনেট কৰি ল'লে পিঁয়াজখিনি সফ্ট হৈ যায় আৰু সোনকালে গলিবলৈ আৰম্ভ কৰে মটন বনোৱাৰ সময়ত। এতিয়া এইখিনি 15 মিনিটমান এইদৰে মেৰিনেট হ'বলৈ দিম। এতিয়া এটা প্ৰেছাৰ কুকাৰত 150 গ্ৰাম মিঠাতেল গৰম হ'ব দিছোঁ। মাংসখিনি মিঠাতেলতে বনাব, বেলেগ তেলত বনালে মটন খাই ভাল নালাগে। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত 3টা শুকান জলকীয়া দি দিছোঁ, 4টা ইলাচি দিছোঁ আৰু 4টা লং দিছোঁ। এটুকুৰা দালচেনি দি দিছোঁ আৰু 3খন তেজপাত দিছোঁ আৰু 15টামান শুকান জালুক দি দিছোঁ। এতিয়া এবাৰ ভালদৰে লৰাই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো হাই কৰি 5 মিনিটমান মটনখিনি লৰাই ভাজি ল'ম, যাতে পিঁয়াজখিনি ভালদৰে কোমল হৈ যায় আৰু মাংসখিনি ভালদৰে গৰম হয়। তাৰপিছত কভাৰখন দি ল' ফ্লেমত 5 মিনিট সিজাই ল'ম। ঢাকনখন এতিয়া একেবাৰে লক কৰি দিব নালাগে, ওপৰত দিলেই হ'ব। 5 মিনিট পাছত এবাৰ লৰাই দিম। 5 মিনিটৰ পিছত পিঁয়াজে পানী এৰা আৰম্ভ কৰিছে। এই ৰেচিপিটো পানী আমি একেবাৰে ব্যৱহাৰ নকৰোঁ। এয়ে চাওক, পিঁয়াজখিনি চফ্ট হৈ আহিছে ধুনীয়াকৈ। এতিয়া আকৌ মটনখিনি ঢাকন মাৰি ল' ফ্লেমত 15 মিনিট সিজিব দিম। এইবাৰ মটনখিনিৰ পৰা পূৰা পানী এৰিছে, পিঁয়াজৰ পৰা পানী যথেষ্ট ওলায়। এইদৰে মই মটনখিনি 15 মিনিট ল' ফ্লেমত সিজাই ল'লোঁ। এয়া পিঁয়াজখিনি পূৰা গলি আহিল। এতিয়া মই ঢাকনখন লগাই আৰু অলপ দেৰি ল' ফ্লেমত সিজাই ল'ম, যেতিয়ালৈকে মটনখিনিৰ পৰা তেল ওলোৱা আৰম্ভ নকৰে। এয়া মোৰ মটন কাৰীখিনিৰ পৰা পূৰা ধুনীয়াকৈ ছাইডৰ পৰা তেল ওলোৱা আৰম্ভ কৰিছে। পিঁয়াজখিনিও ভালদৰে গলি গ্ৰেভি হৈ গৈছে। এতিয়া মটন গ্ৰেভিখিনি অলপ টেঙা হ'বলৈ মই 2টা বিলাহী দি দিছোঁ। বিলাহীকেইটা মই এইদৰে মাজতে কাটি দিছোঁ, যাতে সোনকালে গলি যায়। এবাৰ ভালদৰে গোটেইখিনি লৰাই দিছোঁ। তাৰপিছত মই কুকাৰৰ ঢাকনখন মাৰি লক কৰি 10 মিনিট ল' ফ্লেমত সিজাই ল'ম। গেছৰ ফ্লেমটো একদম ল' ৰাখিব। এয়া দেখিছেনে, মই একদম চিমত ৰাখিছোঁ গেছৰ ফ্লেমটো, নহ'লে তলফালে লাগি যোৱাৰ চান্স থাকে। এয়া মোৰ 10 মিনিট হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু প্ৰেছাৰখিনি মই নিজে ৰিলিজ হ'বলৈ দিম। প্ৰেছাৰখিনি নিজে গ'লে মানেহে মাংসখিনি ভালকৈ সিজিব, নহ'লে মাংসখিনি নিসিজিবও পাৰে। এয়া দেখিছেনে, মোৰ বিলাহীকেইটা একদম সিজি গৈছে। এতিয়া মই এইকেইটা বিলাহীকেইটা ভালদৰে ভাঙি পিনে চাৰিওফালে মিক্স কৰি দিম। বিলাহী দিলে মানে গ্ৰেভিখিনিৰ টেষ্টটো বহুত বেছি ভাল হয় খাবলৈ। এতিয়া মই কুকাৰৰ ঢাকনখন লক কৰি আৰু 4 পৰা 5 মিনিট একদম ল' ফ্লেমত সিজাই ল'ম। 5 মিনিট হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম আৰু প্ৰেছাৰখিনি নিজে শেষ হ'ব দিম, নহ'লে মাংসখিনি নিসিজিব ভালকৈ। এয়া মোৰ স্পেচিয়েল বিহাৰী ষ্টাইল মটন কাৰী ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাত নাইবা ৰুটিৰ লগত পৰিৱেশন কৰক। যদি মোৰ আজিৰ ৰেচিপিটো চাই ভাল লাগিল তেন্তে লগৰবিলাকৰ সৈতে যিমান পাৰে শ্বেয়াৰ কৰক আৰু লাইক কমেণ্ট কৰিবলৈ একদম নাপাহৰিব।
আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰা নহয়নে ৰৈ কিয় আছে ছাইডতে থকা ৰঙা বাটনটো টিপি দিয়ক তেন্তে আজিলৈ আহিছোঁ বাই বাই